হাই গাইজ, মই কুলদীপ পাটোৱাৰী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। তো হোৱাটছআপৰ বহুত চিক্ৰেট টিপছ আগতে আপোনালোক ক'লোঁ আজি আৰু কেইটামান ক'বলৈ গৈ আছোঁ, 3-4টামান হ'ব ক'বলৈ গৈ আছোঁ হোৱাটছআপৰ চিক্ৰেট টিপছ। বলক আৰম্ভ কৰোঁ ভিডিঅ'টি। কেনেকৈ মানে আপোনালোকৰ হোৱাটছআপৰ চিক্ৰেট টিপছ মানে কেনেকৈ কি আছে, ময়ো ধৰ আপোনালোকৰ কাৰণে বেলেগৰ পৰা কালেক্ট কৰি বা বেলেগৰ হোৱাটছআপটো চাই এইবিলাক আনি আছোঁ, টিপছবিলাক আপোনালোকক কৈ আছোঁ। তো সেয়ে মই এটা ভিডিঅ'ত ক'ব পৰা নাই, 2-3টা ভিডিঅ'ত কৈ আছোঁ। তো আপোনালোকে আগৰ ভিডিঅ'কেইটা যদি হোৱাটছআপৰ চিক্ৰেট টিপছ চোৱা নাই তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰিব। বলক এইটো ভিডিঅ' আৰম্ভ কৰোঁ। তো হোৱাটছআপটো এতিয়া অ'পেন কৰিব আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ হ'ব, সেইবিলাক মই নকোৱাৰ বাছ ইয়াত আপোনালোকে যেতিয়া ফ্ৰেণ্ড এজনক যদি এনেকৈ ক্লিক কৰি ৰাখে, যিকোনো এটা ক্লিক কৰি ৰাখে, ওপৰত কেইটামান এনেকৈ এটা অপশ্যন আহে, কেইটামান আপোনালোকে দেখিছে। তো সেইটো বাদ দিওঁ, প্ৰথমত দেখাই দিছোঁ এনেকৈ। তো ফাৰ্ষ্ট দেখিছে এটা বেজি নিচিনা এইটো চিন, এইটো কি বস্তু বুলি ক'লে ইয়াত মই কি ক'ব লাগিব, এইটো যেতিয়া আপোনালোকে এনেকৈ ক্লিক কৰি থ'ব, আপোনালোকক যোনে যি মেছেজ নিদিয়ক কিয় সেই ফ্ৰেণ্ডজনৰ মেছেজটোহে আপুনি সেই ফ্ৰেণ্ডজনৰ নামটো আগত থাকিব, সদায় মানে ফ্ৰণ্টত থাকিব, যাক আপুনি মানে আপোনাৰ কাৰণে অলপ প্ৰাইভেট বুলি ভাবে, যাক অলপ মানে আপুনি আগত থৈ দিব পাৰে আৰু সেইজন ফ্ৰেণ্ডৰ নামটো, আৰু বেলেগে যি মেছেজ নকৰে সেই ফ্ৰেণ্ডজনৰ তলতহে আহিব। তো এইটো লাইনৰ ছেকেণ্ডটো, এইটোৰ দৰে ডিলেট কৰিলে কি হ'ব, সেই ফ্ৰেণ্ডজনৰ য'ত যি মেছেজ মিডিয়া যি ডিলেট কৰিছিলে গোটেইখিনি আপোনালোকৰ ইয়াৰ পৰা ডিলেট হৈ যাব। তো সেইটোৰ কাৰণে আপোনালোকে এইটো কৰিব পাৰে। তো থাৰ্ড নম্বৰ প্ৰচেছটো আছে ন'টিফিকেশ্যন। এইটো যেতিয়া আপোনালোকে কিবা এটা চিলেক্ট কৰিলে হ'ল, 8 ঘণ্টা একবাৰে চিলেক্ট কৰি থ'ব, মানে সেই ফ্ৰেণ্ডজনে সেই 8 ঘণ্টা বা 1 বছৰ বা এসপ্তাহৰ কাৰণে আপোনালোকক যিকোনো মেছেজ নিদিলেও তাৰ ন'টিফিকেশ্যন আপোনালোকে নাপাব বা কোনো চাউণ্ড নকৰিব সেই ফ্ৰেণ্ডজনৰ, মানে যিবিলাক মেছেজ দিব সেইটো। তো আৰু আছে এইটো ছাইডত যে বক্সটো দেখিছে, এই বক্সটো যেতিয়া আপোনালোকে এনে ক্লিক কৰি দিব, ফ্ৰেণ্ডজন নোহোৱা হৈ গ'ল। সেই ফ্ৰেণ্ডজন মানে আপোনাৰ নোহোৱা হৈ যাব আপোনাৰ ফ্ৰেণ্ড লিষ্টৰ পৰা, কিন্তু তেওঁ যিবিলাক মেছেজ দিব গোটেইখিনি কিন্তু আপোনাৰ থাকি যাব। আপোনালোকে এনেকৈ যদি মই চাওঁ ভিডিঅ' দিয়া গোটেইবিলাক আছে, কিন্তু ফ্ৰেণ্ড লিষ্টৰ পৰাহে নোহোৱা হৈ গৈছে। তো আৰু এটা চাওঁ, এইটো ক্লিক কৰিলে ছাইডত যে 3টা ডট আছে, 3টা ডটত কেইটামান আপোনালোকে এড শ্বৰ্টকাটটোত মানে কি হয়, কিছুমান ফ্ৰেণ্ড মানে একদম স্পেচিয়েল, মানে আপোনালোকে কি কৰিব খোজে, তেওঁ যিবিলাক মেছেজ দিব আপোনাৰ সেই একদম যে হোম স্ক্ৰীণখন আছে সেই হোম স্ক্ৰীণখনত থৈ দিব পাৰে। এনেকৈ মই এজন ফ্ৰেণ্ডক চিলেক্ট কৰিলোঁ, বা ফ্ৰেণ্ডক নহয়, এইটো গ্ৰুপত চিলেক্ট কৰিলোঁ, মানে এইটো গ্ৰুপটোৰ মানে ইমান মানে মোৰ ইম্পৰ্টেণ্ট হয়, মানে মই কিবা থৈ দিওঁ। তো এনেকৈ যদি শ্বৰ্টকাট এড মাৰি দিব, তেতিয়া আপোনালোকে কি হ'ব, আপোনাৰ যিখন হোম লিষ্টখন আছে এই হোম লিষ্টখনত আপোনাৰ সেই গ্ৰুপটো বা আপোনালোকে ফ্ৰেণ্ডক দিব পাৰে, ফ্ৰেণ্ডজনে সেই হোম লিষ্টখনত আহি যাব তেওঁৰ নামটো। এনেকৈ আপোনালোকে হোম লিষ্টত এনেকৈ আনিব পাৰে। তো আৰু এটা ইয়াত শিকাই দিওঁ, 3টা ডটত ক্লিক কৰিব, ভিউ কণ্টেক্টটো জানেই আপোনালোকে, কণ্টেক্ট এইবিলাক পাব। ইয়াৰ দুটামান চিক্ৰেট আছে, আগৰ ভিডিঅ'ত আপোনালোকে দিছোঁ, ভিডিঅ'টো চাই ল'ব, সেইটো ডিছক্ৰিপশ্যনত লিংক দি দিম মই। আৰু আছে মাৰ্ক টু আনৰিডটো এনেকুৱা এটা বস্তু, ধৰ আপোনালোকে এনেকৈ যদি ক্লিক কৰি থ'ব, তো আপোনালোকে ধৰ বাছত গৈ আছে, ক'ৰবাত গৈ আছে, আপোনালোকক সেই ফ্ৰেণ্ডজনে এটা বিৰাট ইম্পৰ্টেণ্ট টপিক আপোনালোকক এটা মেছেজ দিছে, তো আপোনালোকে বাছত পঢ়িব পৰা নাই মানে পঢ়িব নোৱাৰি, বা চিটি বাছত গৈ আছে কেনেকৈ পঢ়িব। তো আপোনালোকে যেতিয়া এনেকৈ মাৰ্ক টু আনৰিডত এনেকৈ ক্লিক কৰি থৈ দিব, এতিয়া ৰিড হৈ আছে। তো এতিয়া মাৰ্ক টু আনৰিডত ক্লিক কৰি থ'লে এনেকৈ এটা আহি থাকিব, মানে এনেকৈ চাৰ্ট 1 বা কিবা এটা মেছেজ যে আছে আপোনালোকে পঢ়া নাই এতিয়াও, সেনেকৈ তথাপিও আহি থাকিব, মানে এনেকৈ আহি থাকিব। তো সেইটো এইটো হ'ল, এইবিলাক নাই আৰু চিলেক্ট হ'ল এইবিলাক বাদ দিয়ক আৰু, সেইটো সেইকেইটা চিক্ৰেট টিপছ। তো গাইজ, আপোনালোকক চিক্ৰেট টিপছ কিছুমান হোৱাটছআপত আকৌ ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব বন্ধুসকল। লাইকৰ কাৰণে আপোনালোকে 1 টকাও দিব নালাগে, কমেণ্টৰ কাৰণে 1 টকাও দিব নালাগে, জাষ্ট আপোনালোকৰ 2 বা 3 ছেকেণ্ড যাব। প্লিজ কৈছোঁ, মোক কমেণ্ট কৰক আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে নে বেয়া লাগিছে, কাৰণ আপোনালোকে কমেণ্ট নকৰিলে মই কেনেকৈ গম পাওঁ আপোনালোকৰ ভিডিঅ' ভালে লাগিছে নে বেয়া লাগিছে। ভাল লাগিলে ভাল বুলি লাইক কৰক, ভাল লাগিছে বুলি, বেয়া লাগিছে বুলি বেয়া লাগিছে বুলি লাইক কৰক, কাৰণ মই আপোনালোকে ক'লেহে মই যদি ভিডিঅ' বেয়া হৈছে মই ইমপ্ৰুভ কৰিব, তেতিয়াহে চেষ্টা কৰিব পাৰিম ন, বেলেগটো আৰু উপায় নাই। মানে আপোনালোকে কমেণ্ট নকৰে, মই যদি কমেণ্ট কৰক আৰু ভাল লাগিছে বেয়া লাগিছে, আৰু কি ভিডিঅ' বনাব লাগে আপোনালোকৰ কাৰণে, কেনেকুৱা ভিডিঅ' মানে মোৰ পৰা আপোনালোকে বিচাৰে, মই যিখিনি নলেজত আছে সেইখিনি বনাই থাকিম আপোনালোকৰ কাৰণে। জাষ্ট আপোনালোকে ক'লে হ'ল কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে, মই বেলেগৰ পৰা চাই লৈ হ'লেও আপোনালোকৰ কাৰণে অসমীয়াত ইয়াতে বনাই দিম। তো গাইজ, আজিৰ কাৰণে এইখিনিয়ে। প্লিজ, আৰু যদি আপোনালোকে মোৰ চেনেল নতুন হয়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা ছাবস্ক্ৰাইব বটনটোৰে, আৰু বেল আইকনটো প্ৰেছ কৰি
কৰি দিব যাতে মানে মই যিবিলাক ভিডিঅ' বনাম আপোনালোকে হোৱাটছআপ ইউটিউবতে মিলাৰ লগে এখন যে ফ্ৰণ্ট লিষ্ট আছে সেই লিষ্টখন যাতে মোৰ ভিডিঅ'খিনি দেখা পায় মানে ভাবে ইয়াৰ ভিডিঅ' চাব লাগে কাৰণে সেই ফ্ৰণ্ট লিষ্টখনতে মোৰ ভিডিঅ'খন দেখা পাব বা নটিফিকেশ্যন আহি থাকিব আপোনাৰ মেছেজ আহি থাকিব এনেকৈ ভিডিঅ' বনাইছে চাওক এনেকৈ মেছেজ আহি থাকিব তো আজিকাৰণে এইখিনি